1826 চনৰ আগৰ কথা। নামনি মাজুলীৰ বালিচাপৰিৰ দক্ষিণ পূব দিশত যিখন নাদোৱা বিল আছে, তাৰ পাৰতে আছিল বৰ্তমানৰ চিলাকলা গাঁওখন। সেই সময়ত মানে অসম আক্ৰমণ কৰিছিল। মান সৈন্য সেই অঞ্চললৈকে আহিছিল। মান সৈন্যই সেই অঞ্চলৰ লোকসকলক নানান অত্যাচাৰ কৰিছিল। মান সৈন্যৰ সেই অত্যাচাৰৰ পৰা হাত সাৰিবৰ কাৰণে এজন ব্যক্তিয়ে 12জনকৈ মান সৈন্যক হত্যা কৰিছিল। তেওঁ কেনেকৈ 12জন মান সৈন্যক হত্যা কৰিছিল সেই সকলোখিনি কথা এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো চাই যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি মানে শুনিবলৈ পাওঁ আমাৰ গাঁওখন যেতিয়া নাদোৱা বিলৰ পাৰত আছিল তেতিয়া মানে অসম আক্ৰমণ কৰিছিল আৰু সেই সময়ত তালৈকে মান সৈন্য আহিছিল আৰু সেই নাদোৱা বিলৰ পাৰত যিখন সত্ৰ আছিল সত্ৰখনো জুই লগাইছিল বুলি আমি শুনিবলৈ পাওঁ। লগতে আমাৰ যিজন গাঁওবুঢ়া আমাৰ গাঁওবুঢ়াজনে বোলে মান সৈন্য মাৰিছিল বুলি আমি শুনিবলৈ পাওঁ। সেইটো কিমান সঁচা? সেইটো হয়। অঁ আমাৰ বুঢ়াই সকলে কৈছে, হয় ককাসকলে কৈছে, হয় মানে গাঁওবুঢ়া এই মানে আগৰ মান আহোঁতেনে নিশা সন্ধিয়াৰ পাছত আহি পেলানি মানুহবিলাক ঘৰ সোমাই হাবিৰ পৰা ওলাই আহি তাৰপৰা আকৌ ৰাতিপুৱা মানে সোনকালে মান নহাৰ আগত ৰান্ধি বাঢ়ি খাই আকৌ হাবিৰ জংঘললৈ তাৰমানে পলাবলৈ মানুহবিলাক হাবিত লুকাই থাকে। হাবিত লুকাই থাকে। আৰু মানে গৈ পেলানি তাত কি কৰে, মুকলি জেগাৰ পৰা বতাহৰ ঢাল লৈ তাত জলকীয়া পুৰে। জলকীয়া পুৰিলে মানে কি হয়, ল'ৰা ছোৱালীয়ে ডাঙৰে কেনেবাকৈ ৰাখিব পাৰিলে ল'ৰা ছোৱালীয়েতো নোৱাৰে হয় সিহঁতে কাঢ়িলে বেনিকা মান তেতিয়া হাবিত সোমাই যায়। তাতে গৈ মাৰেগে সোমাই তাতে মাৰিবগৈ কাটিবগৈ এই নিচিনা কৰিছিলে। তাৰপাছত আমাৰ যিজন গাঁওবুঢ়া তেওঁ যে মান সৈন্য মাৰিলে, কেনেকে মাৰিলে? তেওঁ মানে পলাবলৈ গুচি যায় মানুহবিলাকৰ লগত। তেওঁ এদিন মনতে ঠেং কৰিলে যে মই কালিলৈ পলাবলৈ নাযাওঁ, মান মৰিলেও মৰিব, মই মৰিলেও মৰিম বুলি ৰাতিটো গাঁত এটা খান্দিলে। গাঁত এটা খান্দি পেলাইনে গাঁতটো প্ৰায় 8-10 নলৰ আঁতৰত বুঢ়াই ৰাতিপুৱা গা পা ধুই গাঁত খান্দি অঁতাই পেলাইনি গা পা ধুই আৰু ভাং ধপাত খাই জীয়েকোৱে ধৰি ঠাণ্ডা দিন বহি আছে লাঠিডাল ওচৰতে লৈ। লাঠিডালো প্ৰায় 8-10 হাত মানে দীঘল হ'ব। নাহৰ টুকুন প্ৰায় ভুলকা বাঁহডালৰ সমান, ইমান ডাঙৰ। তেতিয়া মান 12টা আহি গৈছে। আহি যোৱাত বুঢ়া তাৰ ওচৰলৈ আহিছে। বুঢ়াই কৈছে, মোৰ ওচৰলৈ নাহিবি, এইডাল দেখিছ লাঠি, এই লাঠিডাল মোৰ হাতৰ পৰা নিব পাৰিলেহে তহঁতি মোক মাৰিব পাৰিবি। গতিকে তহঁতি এই লাঠিডাল ধৰ, মোৰ হাতৰ পৰা নিবলৈ। তাৰপৰা এমূৰে বুঢ়া ইটো মূৰে মানে 12টা মান মানে টানি পিছলাই গাঁতটো সিহঁতৰ 5 চাইডত আছে। 8-10 নলৰ আগতৰ পিছলাই গাঁতটো ফাললৈ নি আছে। নি মানে গাঁতত পৰিব আৰু তেনেকুৱা অৱস্থাতে বুঢ়াই খুব জোৰ ধৰিলে। সিহঁতিও খুব জোৰ ধৰি গ'ল। বুঢ়াই যেতিয়া খুব কাবুল পাই গ'ল তেতিয়া লাঠিডাল দিলে এই গাত 12টা মানে গাঁতত গিৰি গ'ল। যোৱাত আকৌ পুনৰ বুঢ়াই লাঠি লৈ মানে সিহঁতে গাঁততে পৰাতে টঙনিয়াই মানে এধামা কৰি পুতি দিলে। পুতি দিয়াৰ পাছত তাৰপৰা গধূলা মানুহ আহিছে আৰু তেতিয়া মানুহবিলাকক দেখুৱাই সিহঁতে উঠিব নোৱাৰা কৰিলে আৰু হাড়ে মূৰে টঙনিয়াই আঁঠুৱে কাঠুৱে ভৰিয়ে চৰিয়ে মানে চবে ধৰি মাটি দি পেলানি পুতি দিলে। তেনেকে মানে 12টা মান সৈন্য মাৰিলে। সেই গাঁওবুঢ়াজনৰ নামটো কি আছিল জানেনে আপুনি? গাঁওবুঢ়াজনৰ নামটো কিনা গাঁওবুঢ়া বুলি কৈছে। কিনা গাঁওবুঢ়া। তেওঁৰ পুতেকৰ নামটো জানেনে আপুনি? তেওঁৰ পুতেকৰ নাম
গেন্ধেলা গেন্ধেলা। আৰু তেওঁৰ পুতেকৰ নাম কি? গেন্ধেলা পুতেকৰ নাম বনুৱা। বনুৱা। তাৰ পাছত তেওঁৰ পুতেকৰ নাম জানে নেকি? তেওঁৰ পুতেকৰ নাম ভোগী। ভোগী মানে এতিয়া বৰ্তমান যিজন আমাৰ গাঁওবুঢ়া। ভোগী চলি আছে এতিয়া, গাঁওবুঢ়া চলি চলাই আছে। তাৰপিছত এই মান সৈন্য বাৰু তেনেকে তেওঁ আমাৰ গাঁওবুঢ়াজনে মাৰিলে, কিনা গাঁওবুঢ়াই মাৰিলে। আৰু আমি শুনিবলৈ পাইছো সেই সত্ৰখনো বোলে জুই লগাই দিছিলে। জুই লগাই দিছিল। গোসাঁই ভকত খতি ভকত লৈ ভিতৰত নাম লৈ আছে। মানে ঘৰটো জুই লগাইছে। ঘৰটো জুই নালাগে, ঘৰত জুই নালাগে। তেতিয়া গোসাঁয়ে উপদেশ দিলে যে তোমালোকে যদি ঘৰটো জুই লগাবলৈ মন আছে, উভতা চুঙা কটা ভাঙৰ উভতা চুঙা কাটি তাত প্ৰস্ৰাৱ কৰি ঘৰৰ ওপৰলৈ মাৰি দিয়া পাছত তোমালোকে জুই লগাম। তেতিয়া মানে বাঁহৰ চুঙা কাটি আনি প্ৰস্ৰাৱ কৰি ঘৰৰ ওপৰলৈ নামঘৰৰ ওপৰলৈ ছটিয়াই দি তাৰপিছত জুই লগাই দিছে। তেতিয়া জুই জ্বলি গৈছে। বুজিছে? তেতিয়া জুই জ্বলি গৈছে। তেতিয়া সেই মানুহখিনি যিখিনি মানুহ তাত মানে নামঘৰত গোসাঁই সত্ৰত আক্ৰমণ কৰিছিলে, জুই জ্বলাইছিলে, সেইখিনি এটাও নাপাইছিলে। চব তাতে বোলে মানে তেজ বমি কৰি চব মৰিলে। তাৰমানে তেওঁলোকে জুই লগোৱাৰ পাছত তেজ বমি কৰি তাতে মৰি থাকিল। তাতে মৰিলে।